हाई वेलकम बैक टू अनादर भिडिओ। आज भिडिओ बहुत इम्पर्टेन्ट कारण आपनालोके এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব কাৰণ আজিৰ এই বিগ ব্ৰেকিং বুলি কিয় কৈছো জানেনে মুস্তাফা কামাল এই যে কোনাৰত ভিডিও ফটোখন চাওক মুস্তাফা কামাল আজহাৰী আপোনালোকে অসমৰ এনে মানুহ নাই যে জুনে চিনি নাপায় কাৰণ সত্যৰঞ্জনৰ পিছত আমাৰ আৰু এজন মুস্তাফা কামাল আজহাৰী নিউ মাৰ্কেটত অহা ইছলাম বিৰোধী কথা কৈ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ চেষ্টা কৰা মুস্তাফা কামাল আজহাৰী আপোনালোকে বহুতে ভাবিছিলে চাগে যে মুস্তাফা কামাল আজহাৰীৰ বিশেষ একো ডিগ্ৰী নাই কিন্তু মই তথ্য জনা অনুসৰি মুস্তাফা কামাল আজহাৰীয়ে আল আজহাৰ ইউনিভাৰ্চিটি অফ ইজিপ্তৰ পৰা ডিগ্ৰী লাভ কৰিছিল আৰু সেই ডিগ্ৰীৰ কথা বহুত সময়ত দেখা গৈছিল যে ফেচবুকত ডিগ্ৰীৰ কথা কৈ বহুত ইছলাম বিৰোধী কথা কৈছিল সেইটোৰ ওপৰতে সেই কথা মন্তব্যৰ ওপৰত ভিত্তি কৰি আল আজহাৰ ইউনিভাৰ্চিটিয়ে এটা পদক্ষেপ ল'লে যে যেটো ডিগ্ৰী দিয়া হৈছিল মুস্তাফা কামাল আজহাৰীক যেটো নামৰ শেষত যে আজহাৰী সেইটো উভতাই লোৱা হ'ব আৰু মুস্তাফা কামালক এখন পত্ৰ প্ৰেৰণ কৰা হৈছে স্ক্ৰীনত চাওক মই ফটো এখন দিছো সেই ফটোত স্পষ্ট লিখা আছে যে মুস্তাফা কামাল আজহাৰীক পত্ৰ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে যে তোমাৰ যেটো ডিগ্ৰী আছে আজহাৰ ইউনিভাৰ্চিটিয়ে উভতাই নিব সেই ডিগ্ৰীটো তো আজিৰ এইটো আছিল বিগ ব্ৰেকিং তো ভিডিওটো বেছি কৈ শেয়াৰ কৰক যাতে মুস্তাফা কামাল আজহাৰীয়ে এই ভিডিওটো চায় ইতিমধ্যে তো মুস্তাফা কামাল আজহাৰীয়ে গম পাইছে যে কাৰণ মুস্তাফা কামাল আজহাৰী যে পত্ৰ প্ৰেৰণ কৰিছে আজহাৰ ইউনিভাৰ্চিটিয়ে তো ইতিমধ্যে আলহাজ মুস্তাফা কামাল আজহাৰীয়ে তো গম পাইয়ে গ'ল যে এই ব্যৱস্থাটো কেনে হ'ল আপোনালোকে কমেণ্টত জনাওক যে আল আজহাৰ ইউনিভাৰ্চিটিয়ে পদক্ষেপটো কেনে হ'ল আপোনালোকে কমেণ্ট কৰি জনাওক আৰু ভিডিওটো বেছি শেয়াৰ কৰক এটাই লাইক কৰিব নালাগে খালি শেয়াৰ কৰা জাষ্ট শেয়াৰ আৰু বিগ ব্ৰেকিংটো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাওক আৰু ভিডিওটো বেছি দীঘল নকৰো বাই জয় অসম।